নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিন ধৰি তেনেকৈ ব্লগ আপলোড দিয়া নাছিলোঁ। মানে কথাটো এনেকুৱা হ'লেই অকণমান কিছুমান মানে নিজৰ অকণমান ব্যস্ততাৰ কাৰণে যেনিবা তেনেকৈ ব্লগ দিব পৰা নাছিলোঁ। যিহেতু কিছুমান তেনেকৈ নিজৰ মানে প্ৰব্লেম আছিলে, সেইটো কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। এতিয়া বহুত দিনৰ মূৰত আকৌ ভিডিঅ' আপোনালোকে পাব এতিয়া। আৰু এতিয়া মাজে মাজে পাই থাকিব বাৰু ব্লগ ভিডিঅ'। বোলো আজি তেনেকৈ একো কাম যাবলগীয়া নাই ক'তো তেনেকৈ। মানে গাড়ীখনৰ আজি এটা কিবা মানে ফাংচন চাওঁ আৰু ক'ৰবাত যদি যাবলগীয়া থাকে তেতিয়া যোৱা হ'ব, নহ'লে ধৰক ক'তো যোৱা নহয়, গাড়ীখন আহি সোমোৱাই দিয়া হ'ব। তো এতিয়া যাব লাগে লাডুগড়, তাৰপৰা আৰু চকাটো প্ৰেছ মৰাই আনি গাড়ীখন সোমাই থৈ দিম। তাৰপিছত আৰু সুধিম কি কি কৰিবলগীয়া থাকে, তাৰপিছত চাম আৰু। ব'লক গাড়ীখন ষ্টাৰ্ট কৰোঁ, কিন্তু তাৰ আগতে চিট বেল্ট মেইন। চিট বেল্ট আপোনালোকেও লগাব। চিট বেল্টটো নিজৰ চেফটিৰ কাৰণে হয়, পুলিচৰ পৰা বাচিবৰ কাৰণে নহয়। কাৰণ চিট বেল্ট মানে বহুতখিনি দুৰ্ঘটনাৰ পৰা আমাৰ কাৰণে বচায়। সেইটো কাৰণে চিট বেল্টটো আপোনালোকে লগাই গাড়ী চলাব। যিহেতু সেইটো কাৰণে যেনিবা পৰিবহণ বিভাগে লাগু কৰিছে, কাৰণ চিট বেল্ট নিজৰ বাবে প্ৰয়োজন। আপোনালোকেও চিট বেল্ট পৰিধান কৰি চলাব পাৰি। ব'লক এতিয়া যাওঁ। বন্ধুসকল, কথা এটা হ'ল, এতিয়া যিটো স্পেয়াৰ চকা আছিলে, স্পেয়াৰ চকাটো মই এইটো চাইডে লগালোঁ, সেইটো চাইডে লেফ্ট চাইডে লগালোঁ, কাৰণ লেফ্ট চাইডৰ চকাটো মোৰ পামচাৰ হৈ আছিলে। তো এতিয়া লেফ্ট চাইডে এইটো স্পেয়াৰ চকাটো মোৰ টায়াৰটো মানে ইমান ভাল নহয়, গতিকে সেইটো টায়াৰ লগাই দিয়া। এতিয়া যদি ষ্টেৰিংখন এৰি দিওঁ, এই বাওঁ চাইডে কাট খাই গৈছে। এতিয়া চাব আপুনি, এতিয়া চাওক বাওঁ চাইডে কাট খাই গৈছে। তো সেইটো কাৰণে সেইটো সোনকালে ঠিক কৰাই অনাটোৱেই ভাল হ'ব। কাৰণ এনেকৈ ষ্টেৰিংটো মই যদি এৰি দিওঁ, এয়া চাওক বাওঁফালে কাট খাই গৈছে, দেখিছে? এয়া চাওক বাওঁফালে কাট খাই গৈছে। সেইটো কাৰণে এইটো সোনকালে টায়াৰটো প্ৰেছ মৰাই পেলাই আকৌ ইয়াৰ সেইটো টায়াৰ লগাব লাগিব। এক্সপেয়াৰ টায়াৰটো খুলি থৈ দিব লাগিব, নহ'লে গাড়ীখন চলাবলৈ মানে খুবেই মানে অসুবিধা পাম আৰু নিজে। গাড়ীখনৰ মানে কথা এটা হ'ল, আপোনালোকে আগত দেখিছিলে গাড়ীখন বেছিকৈ সজোৱা আছিলে। তো এতিয়া মানে আমাৰ অফ ছিজন থাকিলে মানে গাড়ীখন অকণমান জাবৰ এইবোৰ কেৰিং কৰিবলগীয়া হয়। চ' সেইটো কাৰণে গাড়ীখন অকণ লেতেৰা হৈ আছে। কেইটামানৰ দিনত পাছত ভালকৈ ধুম গাড়ীখন, ধুই পেলানি আৰু ধুনীয়াকৈ চফা কৰি থ'ব লাগিব, নহ'লে মানে আপুনি দেখিব পাৰিছে বহুত লেতেৰা হৈ আছে গাড়ীখন। ত' এয়া চকাটো খুলি লৈ আহিলোঁ, গাড়ীখন তাতে থৈছোঁ। এতিয়া এইটো প্ৰেছ মৰাম। এইটো আপোনালোকে দেখিব পাইছে, এইটো চকা। তো এনেকৈ আহিলোঁ, আহি পেলানি চকা খুলিলোঁ, আৰু সেইটো চকা লাগি আছিলে, এইটো লগাম, সেইটো লাগি আছিলে, এইটো খুলিলোঁ। এতিয়া এয়া চকা খোলা হ'ল। এতিয়া ইয়াতে লগাই দিম চকাটো, লগাই পেলানি গাড়ীখন থৈ দিম। তো বন্ধুসকল, এনেকৈ আহিলোঁ ঘৰ, আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। কাৰণ বৰ বিশেষ আজি তেনেকৈ যাবলগীয়াও নাছিলে, গতিকে সেইটো কাৰণে আজিৰ এই ব্লগটো আৰু গম পাইছেই, গতিকে এইখিনিতে ব্লগটো সামৰিছোঁ আৰু।